হাজোৰ দমদমত নিশা উত্তপ্ত পৰিস্থিতি। চাৰিখনকৈ চুৰি গৰু সৰবৰাহ কৰা বাহনক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ। বৰপেটাৰ বাগবৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত হাজোৰ দমদমত ধৰা পৰে বাহন কেইখন। হিন্দী জাগৰণ অসম উত্তৰ কামৰূপ জিলাৰ সদস্যসকলে হাজো আৰক্ষীৰ সহযোগত হাতে লুটে ধৰিবলৈ সক্ষম হয় আটাইকেইখন বাহনে। বাহন কেইখনৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে 50টাকৈ গৰু। জব্দ হোৱা বাহন কেইখনৰ নাম্বাৰসমূহ হ'ল AS01TC 0311 বলেৰো পিকআপ, AS01TC 2493 ইকাৰ ট্ৰাক, AS01SC 6009 বলেৰো পিকআপ, AS01QC 6402 বলেৰো পিকআপ। আজি আমি হিন্দু জাগৰণ অসমৰ উত্তৰ কামৰূপ জিলাৰ লগতে হাজো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকা ছাৰৰ নেতৃত্বত 4খনকৈ চোৰাং গৰুৰ গাড়ী ধৰিছো। গৰুবিলাক কেনেকৈ আনিছে অৱস্থা চালে গম পাব চোৰাং বুলি। তিৰপাল দি সম্পূৰ্ণ ঢকা। আমাৰ তাত ফুল ইনফৰমেশ্যন আছিল, আনকি গাড়ীৰ নাম্বাৰ পৰ্যন্ত আছিল। গতিকে আমি ধৰি হাজো আৰক্ষীৰ সহযোগত ধৰি কিনে থানাত গতাই দিছো। এতিয়া তদন্ত চলিব, তাতে ব্যৱস্থা। অবৈধভাৱে গাড়ীখন ক'ৰ পাইছে? অবৈধভাৱে বাগবৰৰ পৰা আহিছে, বৰপেটা বাগবৰ। তাৰ পৰা ইনফৰমেশ্যন আছিল। কিমানখন গাড়ী আছিলে? 4খন ধৰিছো টোটেল, এখন ট্ৰাক, 3খন দিয়াই আৰু 3খন মান আহিছিল, সেইখন পলাল। গৰু কিমান হ'ব? গৰু প্ৰায় 50-60টা মান হ'ব, বেছি হ'ব 60টা। কলৈ নিয়াৰ তেওঁলোকৰ পৰিকল্পনা আছে? আমি জনামতে সিহঁতে গুৱাহাটীলৈ গৈ আছিল, তাৰ পৰা ক'ৰবাত চাপ্লাই দিলে হয় বাহিৰত।